মহামৃত্যুঞ্জয় মন্দিৰ 126 ফুট উচ্চতাৰে নিৰ্মিত এছিয়া মহাদেশৰ আটাইতকৈ ওখ শিৱ মন্দিৰেই হৈছে এয়া মহামৃত্যুঞ্জয় মন্দিৰ। এই মন্দিৰভাগ অসমৰ নগাঁও জিলাত অৱস্থিত। পৌৰাণিক আখ্যানত জানিব পৰা মতে এই স্থানতে আচাৰ্য ভৃগুগিৰি নামে এগৰাকী মুনিয়ে মহামৃত্যুঞ্জয় যজ্ঞ কৰিছিলে। সেই সময়ৰ পৰাই এই স্থানত থকা শিৱ মন্দিৰভাগক মহামৃত্যুঞ্জয় মন্দিৰ হিচাপে জনা গৈছিলে। কিন্তু এই 126 ফুট উচ্চতাৰ শিৱ মন্দিৰভাগ 2021 চনত স্থাপন কৰা হৈছিলে। এয়া হৈছে মন্দিৰৰ ভিতৰলৈ সোমাই যোৱা মূল প্ৰৱেশদ্বাৰ। বলকচোন আমাৰ লগতে আপোনালোককো এই মন্দিৰভাগৰ ভিতৰলৈ লৈ যাওঁ। এয়া হ'ল মন্দিৰৰ মূল ভিতৰচৰা, য'ত ভগৱান শিৱ বাবাৰ লিংগ প্ৰতিষ্ঠা আছে।